নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছো বাৰু আপোনালোকৰ আশীৰ্বাদত ভাতি মাংস খাই। তো গাইছ আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰো। মানে গাইছ আজিৰ দিনৰ দিনটো একোকে ভিডিঅ' বনাই নাই। তো এনে আগতো কৈছিলো, এতিয়া কৈ দিওঁ ভিডিঅ' এটা বনাবলৈ অলপ মুডটো ভাল হৈ থাকিব লাগে। সেইবাবে আজিৰ দিনৰ দিনটো ভিডিঅ'টো বনোৱা হোৱা নাই। তো এতিয়াৰ পৰা ভিডিঅ'টো বনাম বুলি ভাবিলো। মেইন কথা আজি যোৱাকালি মানে ৰাতি আমি সকলোৱে মানে প্ৰগ্ৰাম চাবলৈ গুচি গলো। এণ্ড তেনেতে আমাৰ দোকানত যোৱাকালি ৰাতি মানে আলহী সোমালে, আৰু যিসকলে আলহী বুলি কওঁতে বুজি পোৱা নাই তেখেতলোকে মোবাইলখন এৰি পগ চাবলৈ আৰম্ভ কৰিলে। যোৱাকালি দেখিছিলে আমাৰ দোকানখনত অলপ ঘৰখন লেপি দিয়া হৈছিলে, নতুনকে সাজপাৰ লগোৱা হৈছিলে। মানে এনেকুৱাকে ফিল হৈ আছে যে সেই আলহীবোৰৰ কাৰণে ঘৰখন সজাই ৰখা হৈছিলে, মানে দোকানখন সজাই ৰখা হৈছিল নিচিনা লাগিছে মনত। কোন লম্পট কেইটা আহিছিলে, মানে লম্পট আলহী কেইটা আহি কিনে মানে আমাৰ তো সেইকাৰণে মুডটো অলপ বেয়া হৈছিলে। ঘৰ মানে বহুত অলপ দুখত আছিলে, তো বহুত বেয়া লাগি আছিলে। তো এইটো কাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাছিলে। এণ্ড গাইজ বহুত ভিডিঅ'টো কেইটা লং হৈ যায় মোৰ ব্লগ কেইটা, তো সেইকাৰণে দিনৰ কেইটা শ্বুট কৰা নাই। তো এতিয়া ভাবিছো ৰাতিখনে, এণ্ড যিহেতু জানে যোৱাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচী আছিলে আমাৰ ছুপাৰ মাৰ্কেটত কিবা এটা প্ৰগ্ৰাম হৈ আছিলে। আৰু আজি যিহেতু সূত্র সে পতা চালাহে, মানে কোনোবা ছিংগাৰ অহা কথা, কোন ছোৱালীজনীৰ নাম আছে, কোনোবা জয়শ্ৰী বুলি হয় নে নহয় নাজানো দেই, কোনোবা গুৱাহাটীৰ পৰা আহে বোলে। তো তাকে বোলো এতিয়া ৰাতিখনতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো, যাম আৰু এতিয়া ধুনীয়াকে। তো গাইজ দিনৰ যি কৰিব আছিলে চব কৰা হৈ গ'ল। তো আজিৰ দিনৰ শুৰুৱাত মানে আৰম্ভ কৰিব পাৰি। হে পাব্লিক, ইটছ মি ৰুস্তম আইকিয়া, ৱেলকাম বেক টু আনাদাৰ ইণ্টাৰেষ্টিং আৰু এটা নাইট বালি ক্ৰেজি ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। তো বলক বিনা কিছি বকচোদিকে আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। মোবাইলটো চাৰ্জ দিয়াৰ পিছত যাম আৰু আৰামছে ওলাই কিনে। এণ্ড গাইজ গম পাইছে নহয়, হেয়াৰ কাটটো দিছো মানে দেই, বহুত কষ্টকে বহুত মেহনত কৰি কাটিলো আৰু ইফালে ইফালে হলেও গালি খাইছো। চাওকচোন ইমান ধুনীয়াকে কাটিলো, হলেও গালি খাইছো। তো যি কি যি নহওক গাইজ, তো যাম আৰু অলপ পাছত কেনেকুৱা কি হয় প্ৰগ্ৰামত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এণ্ড গাইজ লগ পাম। আৰু এখেত পুৰা ৰেডি হৈ আছে, মোক খালি ভিডিঅ' বনাত ডিষ্টাৰ্ব দি আছে, খালি ডিষ্টাৰ্ব দিছে। অথনিৰ পৰা মই দুবাৰ মান ইন্ট্ৰ ল'বলৈ পৰা নাই। তো গাইজ মোবাইলটো অলপমান চাৰ্জ দিওঁ, তাৰপিছত যাম আৰু দেই। গাড়ী আছে নেকি? আহিলে মাৰি থৈ যাব আৰু কেলা। ফাইনেলি আকৌ আহি পাই গলো একেটা প্ৰগ্ৰামতে। আজি বোলে কোনোবা ছিংগাৰ আহে, তো ফাইনেলি আহি পাই গলো। তো বলক এতিয়া যাওঁ আৰু ধুনীয়াকে মজাকে। অ' গাইজ আজিৰ মানুহৰ মাত্ৰা অলপ বেছিকে আছে দেই, হ'লেও মানে যি কি যি নহওক বলক, অলপ দেৰিকে ছিংগাৰ যিহেতু উঠিব, আমি অলপ মনোজৰ ঘৰ ফালৰ পৰা আহো বলক। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ ৰাজশ্ৰী শইকীয়া আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছো। আমাৰ কেছ সংখ্যক বোকাজন বসন্ত উৎসৱ উদযাপন সমিতি। আজি ক্ৰাউড চাওক গাইজ, আজি ক্ৰাউড চাওক, অগণন ক্ৰাউড আজি। যোৱাকালি যদি এনেকে থাকাহেঁতেন।
গোটেই গীত কৰা হৈছিলে আৰু সেইখিনি আপোনালোকক অলপমান শুনাব বিচাৰিছো যাতে আপোনালোকে ভাল পাব
যেন নোচোৱাব এই ঢোল বাটৰ আমি সেই আশাৰে মণিনী ৰাভাক আমি মৰমেৰে আঁকোৱালি লৈছোঁ।